নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ আগত আগবঢ়াম এক গুৰুত্বপূৰ্ণ এটা ডিটাৰমিনাৰ্ছৰ কথা। আৰু এই ডিটাৰমিনাৰ্ছটো অন্য ধৰণে মই আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু যিহেতু লকডাউনৰ সময়ছোৱাত হয়তো নকলেও হ'ব, ল'ৰা ছোৱালীৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে সকলোৱে হয়তো জানে। আৰু সেয়েহে মই বিশেষকৈ হাইস্কুলৰ ল'ৰা ছোৱালীসকলৰ বাবে এই ভিডিঅ'বিলাক বনাই আছোঁ, যাতে আপোনালোকে শ্বেয়াৰ কৰি বা আপোনালোকে দেখুৱাই সেইসকল ল'ৰা ছোৱালীক যাতে বুজিবলৈ চেষ্টা কৰে সিহঁতে, আৰু বুজিব পাৰিলে কিবা যাতে সিহঁতৰ উপকাৰ হয়, মংগল হয়, সেই উদ্দেশ্য আগত ৰাখি মই ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। তেন্তে বন্ধুসকল, পলম নকৰি আহক আমি ভিডিঅ'টো আজি ষ্টাৰ্ট অৰ্থাৎ আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ এটা ডিটাৰমিনাৰ। আৰু এই ডিটাৰমিনাৰটো মই এটা ধুনীয়া কাহিনীৰে আপোনালোকৰ আগত অৱগত কৰাম। গতিকে ভিডিঅ'টো মোৰ প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। বলক আজি আমি কাহিনীটো আৰম্ভ কৰোঁ। কাহিনীটো হৈছে বন্ধুসকল এনেকুৱা ধৰণৰ। এদিন শ্ৰেণীকোঠাত শিক্ষক উপস্থিত হয়। এইজন হৈছে শিক্ষক অৰ্থাৎ টিচাৰ। আৰু সিদিনাখন যিহেতু বৰষুণৰ বতৰ আছিল, বৰষুণৰ বতৰ হোৱাৰ বাবে শ্ৰেণীকোঠাত 9জনহে ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। এইবিলাক হৈছে ছাত্ৰ ছাত্ৰী, ষ্টুডেণ্ট। তেতিয়া শিক্ষকজনে যেতিয়া সিহঁতৰ টিফিনৰ সময় হ'ল, এই টিফিনৰ সময়খিনিত শিক্ষকজনে পকেটৰ পৰা 9টা চকলেট ওলাই ল'লে। হয় বন্ধুসকল, 9টা চকলেট ওলাই ল'লে। আৰু বিদ্যালয়খনৰ চকীদাৰজনক ক'লে যে এই চকলেটখিনি 9জন ল'ৰা ছোৱালীক ভগাই দিয়া বা ল'ৰা ছোৱালীসকলৰ মাজত ভগাই দিয়া, এনেকৈ ক'লে। তেতিয়া চকীদাৰজনে কথাটো শুনিলে আৰু শুনি আটাইকেইজনকে এটা এটাকৈ চকলেট দিলে। বন্ধুসকল, ইয়াকো এটা দিলে, 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 ইয়াকো এটা দিলে আৰু ইয়াকো এটা দিলে। তেতিয়া শিক্ষকজনে ল'ৰা ছোৱালীসকলক চকলেটবিলাক খাবলৈ ক'লে। আৰু খাবলৈ কৈ তেতিয়া পুনৰ সিহঁতক বহী আৰু কলম ওলাব দিলে। শিক্ষকৰ কথা মতে ছাত্ৰ ছাত্ৰীসকলে বহী আৰু কলম ওলাই ল'লে। তাৰপিছত শিক্ষকজনে বৰ্ডত এটা প্ৰশ্ন লিখি দিলে। প্ৰশ্নটো হ'ল, গিভ অৱে দ্য চকলেট ডেজ দ্য চিলড্ৰেন। তেতিয়া ছাত্ৰ ছাত্ৰীসকলক ক'লে যে এইটো এটা ডিটাৰমিনাৰ, আৰু ডিটাৰমিনাৰটো তোমালোকে খালী ঠাইটো পূৰ কৰা। হয়তো ছাত্ৰ ছাত্ৰীসকলে ডিটাৰমিনাৰটো কৰিব পৰা নাই, কাৰণ সেইটো সিহঁতৰ বাবে একেবাৰে নতুন আছিল। তাৰপিছত যেতিয়া শিক্ষকে বুজাই দিলে যে তোমালোকক যে চকীদাৰজনে 9জনক 9টা চকলেট ভগাই দিলে, এই কথাটোকে মই ক'লোঁ যে যেতিয়া বেছি মানুহৰ মাজত বা বেছি সংখ্যা বুজালে, বেছি সংখ্যাৰ মাজত বিতৰণ কৰা, এনেকুৱা ধৰণৰ যদি বুজায়, তেতিয়াহ'লে সদায় এমং বহিব। শিক্ষকজনে ধুনীয়াকৈ বুজাই দিলে সিহঁতক। যেতিয়া বহুতৰ মাজত বুজায়, তেতিয়া ডিটাৰমিনাৰ এমং বহিব। যিহেতু ইয়াতে 9জন আছে ল'ৰা ছোৱালী, আৰু 9জনৰ মাজত সমানে ভগাই দিয়া হৈছে, এই কাৰ্যটোৰ ক্ষেত্ৰত এমং বহিব।
এতিয়া পৰৱৰ্তী ডিটাৰমিনাৰটোলৈ আগবাঢ়ো। এই ডিটাৰমিনাৰটোৰ মই এটা কাহিনী আঁৰত আগবঢ়াবলৈ লৈছোঁ আৰু এই কাহিনীবিলাক আপোনালোকে বুজিবলৈ চেষ্টা কৰিব আৰু হয়তো মই বুজাওঁতে বা শিকাওঁতে আপোনালোকক কিবা হয়তো ভুলভ্ৰান্তি হ'ব পাৰে আৰু এই ভুলভ্ৰান্তিবোৰ যাতে আপোনালোকে আঙুলিয়াই দিয়ে আৰু যদি কিবা সুধিবলগীয়া কথা তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত যাওক, কমেণ্ট কৰক, হয়তো মই সেই ভুলখিনি পৰৱৰ্তী ভিডিঅ'ত শুধৰাবৰ কাৰণে চেষ্টা কৰিম। কাহিনীটো প্ৰায় একে ধৰণৰ। শিক্ষকজনে শ্ৰেণীকোঠাত উপস্থিত হ'লে আৰু সিদিনাখন 5জন ল'ৰা ছোৱালী উপস্থিত আছিল শ্ৰেণীত আৰু শিক্ষকজনে খুব আনন্দিত হোৱাৰ এটা কাৰণ হৈছে যে ইংৰাজী বিষয়ত, যিহেতু শিক্ষকজনে ইংৰাজী পাঠদান কৰে ছাত্ৰ ছাত্ৰীসকলক, ইংৰাজী বিষয়ত প্ৰথম গট পৰীক্ষাত ইয়াৰে 2জন মুঠ প্ৰাপ্তাংকৰ সৰ্বোচ্চ নম্বৰ লাভ কৰিছে আৰু সেই 2জনক পুৰস্কৃত কৰাৰ বাবে তেওঁ দোকানৰ পৰা চকলেট কিনি লৈ আহিছে। বন্ধুসকল, ইয়াৰ ভিতৰত আছিল ইয়াৰ নাম ৰাম, ইয়াৰ নাম হৰি, ইয়াৰ নাম যদু, ইয়াৰ নাম ৰাহুল আৰু ইয়াৰ নাম নবীন। যেতিয়া শিক্ষকে ঘোষণা কৰিলে যে এই প্ৰথম গট পৰীক্ষাত সৰ্বোচ্চ প্ৰাপ্তাংক লাভ কৰিছে ইয়াৰে ৰাম আৰু হৰি, হয় বন্ধুসকল, ৰাম আৰু হৰি হয়তো 25 নম্বৰ আছিলে, 25 নম্বৰৰ 25 নম্বৰে লাভ কৰিছে, 25 নম্বৰে লাভ কৰিছে ইহঁত দুজনে। সেই গতিকে মই ইহঁতৰ কাৰণে এটা উপহাৰ লৈ আহিছোঁ আৰু উপহাৰটো হৈছে 2টা চকলেট আৰু এই 2টা চকলেট মই বিতৰণ কৰাৰ বাবে নবীনক ক'লোঁ। তেতিয়া শিক্ষকজনে ক'লে, তেতিয়া নবীনে গৈ ৰাম আৰু হৰিৰ মাজত চকলেট 2টা বিলাই দিলে। আকৌ শিক্ষকজনে সেই আগৰ ক্লাছৰ দৰে সিহঁতক এটা খালী ঠাই পূৰ কৰিবলৈ দিলে আৰু খালী ঠাইটো এনেকৈ দিলে, গিভ এ দ্য চকলেট ডেছ ৰাম এণ্ড হৰি। তেতিয়া শিক্ষকজনে ধুনীয়াকৈ বুজাই দিলে যে যেতিয়া 2জনৰ মাজত বুজাব, যেতিয়া হয় বন্ধুসকল 2জনৰ মাজত যেতিয়া বুজাব তেতিয়া শিক্ষকজনে ধুনীয়াকৈ বুজাই দিলে বিটুইন। যিহেতু ইয়াতে শিক্ষকজনে কেৱল যদু, ৰাহুল, নবীনক চকলেট নিদি কেৱল ৰাম আৰু হৰিকে চকলেট দিছিল আৰু সেয়েহে এই 2জনৰ মাজত হোৱাৰ বাবে ইয়াতে বিটুইন হ'লগৈ। এইটোৱে আছিল বন্ধুসকল বিটুইন আৰু এমঙৰ মাজত থকা পাৰ্থক্য। আপোনালোকে হয়তো ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে নিশ্চয় এটাকৈ লাইক কৰিব আৰু যদি কিবা সুধিব লগা থাকে কমেণ্ট কৰিব আৰু পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো কোনোবাই নতুন বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।